আপোনাৰ ভিডিঅ'বোৰ ভিউজ অহা নাই নেকি? আপোনাৰ ভিডিঅ'ৰ এংগেজমেণ্ট কমি গৈছে নেকি? আপোনাৰ পোষ্ট, আপোনাৰ ৰিলছ আপোনাৰ ভিউজ কমি গৈছে নেকি? আপোনাৰ পোষ্ট, আপোনাৰ ৰিলছ, আপোনাৰ ভিডিঅ' আদিত আপোনাৰ আৰ্নিং কমি গৈছে নেকি? আপোনাৰ এংগেজমেণ্ট কমি গৈছে নেকি? আপোনাৰ ভিউজ কমি গৈছে নেকি? যদি আপোনাৰ এংগেজমেণ্ট কমি গৈছে, ভিউজ কমি গৈছে, তেতিয়া এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক। ইয়াৰ পিছত আপোনাৰো এংগেজমেণ্ট বাঢ়ি আহিব আৰু লগতে ভিউজো বাঢ়ি আহিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ইয়াৰ পিছত তেতিয়াহে বুজি পাব কেনেকৈ ভিডিঅ' ৰিলছ বা পোষ্টবিলাকৰ ৰিলছবোৰ বঢ়াব পাৰি। আপুনি আপোনাৰ প্ৰফাইল বা পেজ যি চলাই আছে, আপোনাৰ প্ৰফাইলটো খুলি ল'ব। খুলি লৈ আপুনি যিখিনি পোষ্ট কৰিছিলে সেই পোষ্টখিনিলৈ যাব। যিখিনি পোষ্ট, ভিডিঅ', ৰিলছ আপুনি আপোনাৰ প্ৰফাইলত দিছিলে সেই পোষ্ট বা ৰিলছখিনিলৈ যাব আৰু তলত যিটো আপোনাৰ ইয়াতে লিখা আছে চি এণ্ড এডছ, ইয়াতে যাব। ইয়াতে যোৱাৰ পিছত দেখিছে ভিউজ কিমান কমি আছে। ইয়াতে আপোনাৰ এইটো যিটো অপশ্যন আছে টিপছ ফৰ বেটাৰ পাৰফৰ্মেঞ্চ, ইয়াতে চি অলত ক্লিক কৰিব। এই পোষ্টটোত বহুতকেইটা টাস্ক কমপ্লিট কৰিব দিয়া আছে। এই টাস্ককেইটা কমপ্লিট কৰাৰ লগে লগে আপোনাৰ এই পোষ্টটোৰ ভিউজ আৰু বাঢ়ি যাব, লগতে এংগেজমেণ্টো বাঢ়ি আহিব। গতিকে যিকেইটা টাস্ক দিয়া থাকে ইয়াতে এই টাস্ককেইটা কমপ্লিট কৰিবলৈ চাব। ইয়াতে কি দিয়া আছে, প্ৰথম টাস্কটো দিয়া আছে ৰিপ্লাই টু কমেণ্টছ। এই পোষ্টটোত যোনে কমেণ্ট কৰিছে তাক ৰিপ্লাই দিব কৈছে। গতিকে ইয়াতে ক্লিক কৰিব। যিহেতু কমেণ্টবিলাকৰ ৰিপ্লাই দিব কৈছে, গতিকে এইটো কমেণ্ট মই ৰিপ্লাই কৰি দিম। এইটো কমেণ্ট ৰিপ্লাই কৰি দিম মই। এইটো কমেণ্ট ৰিপ্লাই কৰিব কৈছে, গতিকে কমেণ্ট মই ৰিপ্লাই কৰিম। মই শ্বৰ্টকৈ কৰিছোঁ কমেণ্টটো, আপোনালোকে পাৰিলে অলপ লংকৈ কৰিবলৈ চাব। লংকৈ কৰিলে আপোনাৰো পেজটো আৰু গ্ৰ' হোৱাৰ চান্স থাকে। গতিকে কমেণ্টটো মই ৰিপ্লাই কৰিছোঁ। কমেণ্টটো ৰিপ্লাই কৰাৰ পিছত মই আকৌ ইয়াতে যাম। ইয়াতে যোৱাৰ পিছত তললৈ যাম। আকৌ মই ইয়াতে যাম, চি অলত ক্লিক কৰিম। ইয়াতে ৰিপ্লাই কৰা হৈছে, গতিকে ৰিপ্লাই অপশ্যনটো আঁতৰি গৈছে। ইয়াতে কি দিছে, গ' টু পোষ্ট এড এ লোকেশ্যন। পোষ্টত আপোনাৰ এটা লোকেশ্যন দিব কৈছে, লোকেশ্যন এড কৰিব কৈছে। তো আপুনি এই টাস্কবোৰ যিমানে কমপ্লিট কৰি গৈ থাকিব, এই টাস্কবোৰ যিমানখিনি থাকে গোটেইখিনি কমপ্লিট কৰিলে আপোনাৰ এডাল গ্ৰীণ হৈ যাব। ইয়াত ফুল গ্ৰীণ হৈ যাব। ইয়াতে আধাতে গ্ৰীণ হৈছে। যেতিয়া আপুনি টাস্কখিনি সম্পূৰ্ণ কমপ্লিট কৰিব তেতিয়া আপোনাৰ ফুলকৈ গ্ৰীণ হৈ যাব। গতিকে মই লোকেশ্যনটো এড কৰিব দিছোঁ, গতিকে লোকেশ্যনটো এড কৰি দিছোঁ। লোকেশ্যনটো এড কৰিব তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত এই ওপৰৰ যিটো তিনিটা ডট আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এডিট পোষ্টত ক্লিক কৰিব আৰু এডিট পোষ্টত ক্লিক কৰাৰ লগে লগে তললৈ দেখিবলৈ পাইছে লোকেশ্যন এড টেগ লোকেশ্যন। এই লোকেশ্যনত ক্লিক কৰিব। লোকেশ্যনত ক্লিক কৰিব আৰু আপোনাৰ লোকেশ্যনটো এড কৰি দিব পাৰিব। আপুনি যিডোখৰৰ পৰা পোষ্টটো কৰিছে তাৰ পৰা লোকেশ্যনটো এড কৰিব পাৰে, বা আপুনি যোনডোখৰত ফটোকপি তুলিছিলে, য'ত ফটোকপিখিনি তুলিছিলে সেই তাৰ লোকেশ্যনটো এড কৰিলে ভাল হয়। গতিকে মই লোকেশ্যনটো এড কৰি দিছোঁ। ইয়াতে গৈ ছেভ কৰি দিব। লোকেশ্যনটো এড হ'ল। লোকেশ্যনটো এড হোৱাৰ পিছত আকৌ ইয়াতে যাব। দেখিছে আজিডাল গ্ৰীণ হৈ আহি আছে। ইয়াতে 9টা টাস্ক কমপ্লিট কৰিব দিছিলে, আমি 7টা টাস্ক কমপ্লিট কৰিলোঁ আৰু 2টা বাকী আছে। আৰু 2টা বাকী কমপ্লিট কৰি দিয়া আৰু 2টা টাস্ক কমপ্লিট কৰি দিয়াৰ পিছতে সম্পূৰ্ণ গ্ৰীণ হৈ যাব। ইয়াতে চি অলত আকৌ ক্লিক কৰিব। ইয়াতে এতিয়া দিয়া আছে উইথ ফিলিং এণ্ড এক্টিভিটিছ। গতিকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তিনিটা ডটত যাব। তিনিটা ডটত যোৱাৰ পিছত এডিট পোষ্টত যাব। এডিট পোষ্টত যোৱাৰ পিছত ইয়াতে তলত দেখা পাইছে, যদি তলত ফিলিংছটো ইয়াতে ওলাই নাথাকে, ইয়াৰ তলত যদি ফিলিংছটো ওলাই নাথাকে, এই তিনিটা ডটত ক্লিক কৰিব। ক্লিক কৰিলে ইয়াতে এইটো ফিলিংছ এণ্ড এক্টিভিটিছ এইটো দেখা পাব। ফিলিংছ এণ্ড এক্টিভিটিছ ইয়াতে গৈ আপুনি এটা পোষ্টটোৰ লগত খাপ খোৱাকৈ, পোষ্টটোৰ লগত মিলি যোৱাকৈ এটা আপুনি ফিলিংছ বা এক্টিভিটিছ এটা এড কৰি দিব। মই এইটো মটিভেট কৰিবৰ কাৰণে দিছিলোঁ, গতিকে মই মটিভেট অপশ্যন ফিলিংছটো এড কৰি দিছোঁ। এইটো ফিলিংছ মোৰ এড হৈ গ'ল ওপৰত। ফিলিংছটো এড হোৱাৰ পিছত ইয়াতে ছেভ কৰি দিব। ছেভ কৰাৰ পিছত ইয়াতে আকৌ যাব। এইটো ইয়াতে 8টা কমপ্লিট হ'ল। মানে 7টা কমপ্লিট হৈছিলে, এতিয়া 8টা কমপ্লিট হ'ল আৰু এটা বাকী আছে। গতিকে এইটো কমপ্লিট কৰিম। এইটো কমপ্লিট কৰিবলৈ চি অলত যাব। চি অলত গৈ ইয়াতে কি কৰিব দিছে, শ্বেয়াৰ ইয়ৰ পোষ্ট টু গ্ৰুপ। এটা গ্ৰুপত শ্বেয়াৰ কৰিব কৈছে। গতিকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি গ্ৰুপখিনি আহিছে, আপোনাৰ যিখিনি গ্ৰুপ আপুনি জইন হৈ থাকে গ্ৰুপখিনি দেখা পাব। মই গ্ৰুপ এটা চিলেক্ট কৰিব। গ্ৰুপটো চিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি লিখিব পাৰে ছ'চিয়েল মিডিয়াৰ ছেটিংছবোৰ বিষয়ে জানিবলৈ পেজটো ফ'ল' কৰি ৰাখিব, আপুনি মানে প'ষ্ট কৰি দিব। গতিকে আপুনি আকৌ ইয়াতে যাব, চি অলত যাব। যোৱাৰ পিছত তলত মোৰ যিকেইটা টাস্ক কমপ্লিট কৰিব দিয়া আছিলে সেইকেইটা টিপছকেইটা মই কমপ্লিট কৰিলোঁ। এতিয়া 9টা টাস্কৰ ভিতৰত 9টা টাস্ক মোৰ কমপ্লিট হ'ল। যিমানেই আপোনাৰ পুৰণা পোষ্ট নহওক কিয়, আপুনি যদি এনেকৈ টাস্কখিনি কমপ্লিট কৰি দিয়ে, আপোনাৰ পোষ্টটো আকৌ ভিউৱাৰ্ছৰ ওচৰলৈ যাব। আপোনাৰ পেজ বা প্ৰফাইলত যিমানখিনি ভিডিঅ' ৰিলছ পোষ্ট আছে সকলোতে আপুনি এনেদৰে টাস্কখিনি কমপ্লিট কৰিব। এটা কথা মনত ৰাখিব, আপুনি এটা ফেচবুকত পোষ্ট কৰাৰ লগে লগে এই টাস্কখিনি নাহে। গতিকে ফেচবুকে আপোনাৰ পোষ্টটো আইডেণ্টিফাই কৰিব। আইডেণ্টিফাই কৰাৰ পিছতহে এই টাস্কখিনি কৰিবলৈ আহে। গতিকে এটা পোষ্ট কৰাৰ 4-5 ঘণ্টা নহ'লে 8 ঘণ্টাৰ পিছতহে আপুনি এই টাস্কখিনি পাব। মানে পুৰণা ভিডিঅ' ৰিলছ পোষ্ট নহওক, সকলোতে আপুনি এইখিনি কাম কৰিব। এইখিনি কাম কৰিলে আপোনাৰ এই পোষ্টবোৰ আকৌ ভিউৱাৰ্ছৰ ওচৰলৈ যাব আৰু আপোনাৰ ভিউজ এংগেজমেণ্ট দুয়োটাই বাঢ়ি আহিব, লগতে আৰ্নিঙো বাঢ়ি আহিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ পেজটো ফ'ল' কৰি ৰাখিব।